হেল্ল' গাইজ গুড মৰ্ণিং। আজি আপোনালোকক ক'ম অসমৰ ৰেপ ইণ্ডাষ্ট্ৰিটো সকলোৱে গম পায় বহুত আগবাঢ়ি গৈ আছে। তো অসমৰ ৰেপ ইণ্ডাষ্ট্ৰি এতিয়া বৰ্তমান চবতকৈ আটাইতকৈ মানে টপ ছিংগাৰ কোন হৈ আছে গম পায়নে? ৰেপ ইণ্ডাষ্ট্ৰিৰ বিষয়ে ক'ম, যেনে ৰাজবীৰ আছে, MC চাইকো আছে, তাৰপিছত আছে আপোনালোকৰ বেয়া ল'ৰা আছে, তাৰপিছত আছে ভেনেম। তেনেকুৱা আপোনালোকৰ বহুত ৰেপ ইণ্ডাষ্ট্ৰিত আপোনালোকৰ আগবাঢ়ি গৈ আছে। চ' ৰেপ ইণ্ডাষ্ট্ৰিৰ বিষয়ে আজি অলপ কথা ক'ম। তো আপোনালোকে সকলোৱে জানে ৰেপ ইণ্ডাষ্ট্ৰিৰ কথা, অসমৰ ৰেপ ইণ্ডাষ্ট্ৰি কিমান আগবাঢ়ি গৈছে আৰু আপোনালোকৰ অসমৰ ৰেপ ইণ্ডাষ্ট্ৰিক বাহিৰত ৰিপ্ৰেজেণ্ট কৰিব পাৰিছে নে নাই সেইটোৰ ওপৰত ক'ম। আৰু লগতে আপোনালোকৰ আৰু অলপ কথা ক'ম, মানে কি এনেকুৱা কিছুমান ছিংগাৰ আছে মানে অসমৰ ৰেপ ইণ্ডাষ্ট্ৰিত ইমান হাই প্ৰফাইলৰ ছিংগাৰ আছে, মানে এনেকুৱা ধুনীয়া হাই কোৱালিটিৰ ভিডিঅ' বনায়, যিবোৰ ভিডিঅ' আজিলৈকে অসমত মানে অসম কি আমাৰ ইণ্ডিয়াটো মানে কি এনেকুৱা মানে MC স্থান বা আপোনালোকৰ তেনেকুৱা মানে দেশী হিপ-হপ যোনবিলাক আছে তেনেকুৱা ভিডিঅ' বনাব পৰা নাই, মানে MC স্থানে বা এনেকুৱা এমুৱে বান্তাই তেনেকুৱাও বনাব পৰা নাই। চ' আপোনালোকৰ এই ভিডিঅ'টো ক'ম অসমৰ ছিংগাৰটো পৰা নাই বহুতকেইটা ছিংগাৰে, মানে অসমীয়া আছামিজ ছিংগাৰ যোনবিলাক আছে ৰেপ ইণ্ডাষ্ট্ৰিৰ বাহিৰত যিবোৰ মানে বেলেগ চং বনায় আছামিজ চং। তো আপোনালোকক জনাই আছোঁ, প্ৰথম আপোনালোকে জানি লওক আপোনালোকে অসমৰ দেশী হিপ-হপ কিমান আগবাঢ়ি গৈছে, দেশী হিপ-হপ আৰু অসমৰ ৰেপ কালচাৰৰ ভিতৰত মানে আপোনালোকৰ আটাইতকৈ মানে পপুলাৰ জনপ্ৰিয় মানে হেৰিজন কোনো আপোনালোকক জনাইছোঁ। প্ৰথম হ'ল আটাইতকৈ পপুলাৰ ছিংগাৰজন হ'ল আপোনালোকৰ ৰাজবীৰ আহমেদ। সকলোৱে গম পায় ৰাজবীৰ 2.0। এতিয়া বৰ্তমান ৰাজবীৰ আহমেদৰ নামটো চেঞ্জ কৰি পিনে আপোনালোকৰ ৰাজবীৰ শ্লট বুলি দিলে, গম পাইছেনে? ইউটিউব চেনেলটোৰ নামটো চেঞ্জ হৈছে, এতিয়া বৰ্তমান চেঞ্জ কৰিছে আৰু ৰাজবীৰ শ্লট। আৰু 2 নম্বৰতে আছে আপোনালোকৰ ৰাজবীৰৰ অলপমান মানে কি বেলেগ ছাইডৰ পৰা মানে কিয় এনেকুৱা ষ্টেজ প্ৰগ্ৰাম বা তেনেকুৱা ধৰণৰ প্ৰগ্ৰামবিলাক নোপোৱাৰ কাৰণটো হৈছে মেইন হ'ল ডাৰ্টি ৱৰ্ডছ, নুডি ৱৰ্ডছবিলাক ইউজ কৰাৰ বাবে। সেইবাবে আপোনালোকৰ ৰাজবীৰ ষ্টেজ প্ৰগ্ৰামটো অলপমান মানে বেলেগ য'তে ত'তে গান গাবলৈ চান্স নাপায়। চ' প্ৰথমটো আপোনালোকে গম পালে ৰাজবীৰৰ ফেন ফলোয়িং বহুত আছে। ৰাজবীৰ 1 নম্বৰত হৈ আছে অসমৰ ইণ্ডাষ্ট্ৰিৰ ভিতৰত, আৰু 2 নম্বৰ ৰেপ ইণ্ডাষ্ট্ৰিৰ ভিতৰত 2 নম্বৰত আছে কুলদীপৰ কথা সকলোৱে জানে, বহুত ভাল ল'ৰা, বাহিৰত ষ্টাডি কৰা ল'ৰা, বাহিৰত পঢ়া ল'ৰা, বহুত টেলেণ্টেড ল'ৰা হয়। কুলদীপ আছে 2 নম্বৰ। আৰু 3 নম্বৰত আছে আপোনালোকৰ যোনটো আপোনালোকৰ ভেনেম নহয়, MC চাইকো এতিয়া ভিডিঅ' আপলোড নকৰা হ'ল, আৰু MC চাইকো আছে 3 নম্বৰ। তাৰপিছত বাকী আছে আপোনালোকৰ 4 নম্বৰ তেনেকুৱা MC চেম আছে, আৰু তেনেকুৱা ধৰণৰ অলপ ছিংগাৰ আছে, ভেনেম আছে। তাৰপিছত আপোনালোকৰ এতিয়া এটা কথা ক'ম আপোনালোকক, এটা কথা মানে কি আপোনালোকৰ ছোৱালী ৰেপাৰ কোন আছে গম পাইছেনে? অসমৰ ভিতৰতো ছোৱালী ৰেপাৰ আছে, গম পায়নে নাপায়? বেলেগৰ অসমৰ বাহিৰতহে যে আছে এইটো নহয়, অসমৰ ভিতৰতো ছোৱালী ৰেপাৰ আছে, যেনে এমি বৰগোহাঁই। আপোনালোকে সকলোৱে চিনি পাইছেগৈ এমি বৰগোহাঁই, বঢ়িয়া গান বনায়। চ' এতিয়া অলপ দিন গান বনোৱা বন্ধ কৰিছে কাৰণ বহুত কথা আহে। প্ৰথমতে আপোনালোক সকলোৱে গম পালে যে অসমৰ ৰেপ ইণ্ডাষ্ট্ৰি এতিয়া জগতত মানে কোন আপোনালোকৰ প্ৰথমজন আপোনালোকৰ ফেন ফলোয়িং বেছি থকা ছিংগাৰ। আৰু আপোনালোকৰ এতিয়া ছেকেণ্ডটো কথা যিটো আপোনালোকৰ বাহিৰত ৰিপ্ৰেজেণ্ট কৰিব পাৰিছেনে নাই। চ' বাহিৰত এতিয়ালৈকে বৰ্তমানে ৰিপ্ৰেজেণ্ট কৰিব অসমৰ ছিংগাৰে পোৱা নাই, কিন্তু ৰাজবীৰে পাৰিছে অলপ চলপ ৰিপ্ৰেজেণ্ট কৰিব, হিন্দীত 2-এটা চং বনায়। ৰাজবীৰে ভাবিলে মানে কি আপোনালোকৰ হিন্দীটো আপোনালোকৰ মানে ইণ্ডিয়াৰ ভিতৰত মানে কি অলপ হ'লেও ৰিপ্ৰেজেণ্ট কৰি আপোনালোকৰ চেনেল মানে কি ইণ্ডিয়াৰ ভিতৰত হিট হোৱা চান্স আছে, MC স্থানতকৈ বিট কৰি দিয়া চান্স আছে। কিন্তু সি হিন্দীত ভিডিঅ' বনাব লাগিব, কাৰণ তাৰ ভিডিঅ' কোৱালিটি চাওক আপোনালোকে, প্ৰথম তাৰ ভিডিঅ' কোৱালিটিটো চাই লওক কেনেকুৱা টাইপৰ সি ভিডিঅ' বনায়। আৰু যদি হিন্দীত বনাব ল'লে বহুত সি আগবাঢ়ি যাব, 1 নম্বৰ হয়তো MC স্থানকো বিট কৰিব পাৰিব। মই আপোনালোকক এইটো চেলেঞ্জ কৰি দিছোঁ। কিন্তু ৰাজবীৰ ভাই কেতিয়াও কৈছোঁ আপোনালোকে তুমি হিন্দীত ভিডিঅ' বনাবলৈ চেষ্টা কৰিবা। হিন্দী ভিডিঅ' বনালে তোমাৰ ইণ্ডিয়াৰ ভিতৰত পপুলাৰিটিটো বাঢ়িব, আৰু আছামিছত বনালে অসমৰ ভিতৰত পপুলাৰিটিটো বাঢ়িব। সেইটোৱে ডিফাৰেঞ্চ বিটুইন নিউ সং মানে ব্লকবাষ্টাৰ তো টোপনি নাহিব শুনি মোৰ সংছ ফাষ্টাৰ মনে কিমান থাকিলো কেইদিনমান মাৰ্কছো দুৱে ডিছ দিয়ে মোক তোৰ মাইকে মোৰ গান শুনি ঘৰত আহি কিছ দিয়ে মোক নিউট পিক দিয়ে মোক ইনষ্টা ব্লু টিক দিয়ে মোক কথাবিলাক ঠিক দে মোৰ এছ দেখি লিখ দে মোৰ বেবী যোনদিনাই ল'ম Maybach I promise তোমাক বয়াই ঘূৰাম lady I trust nobody mama say that A big ass bitch I pay that Trip কৰি hard কৰো low key দিলৰ কথা গাঁৱত দিলো পকি। আৰু এটা কথা ৰাজবীৰ আহমেদ এনেকুৱা এজন ছিংগাৰ যিটো ভিডিঅ' কোৱালিটি বনায় আমাৰ অসমত বেলেগ আছামিজ ছিংগাৰে পাত্তা পোৱা নাই, আছামিজ ৰেপাৰেতো পাত্তা পোৱা নাই, আৰু ছিংগাৰো পাত্তা পোৱা নাই। ৰাজবীৰৰ ভিডিঅ' কোৱালিটিবিলাক আপোনালোকে দেখিছে নাই, কিমান হাই কোৱালিটি ভিডিঅ' আপোনালোকে দেখিলে। মই অলপ আগত ভিডিঅ'টো প্লে কৰিলোঁ, সেইটো হাই কোৱালিটি চাব গ'লে বহুত হাই কোৱালিটি ভিডিঅ' আপোনালোকে গম পাইছে। চ' ৰাজবীৰ এই ৰেপ ইণ্ডাষ্ট্ৰিটো যিমানে আগবাঢ়ি গৈ আছে অসমৰ, এসময়ত ৰাজবীৰো বহুত হিট হ'বলৈ গৈ আছে, মানে ৰেপ ইণ্ডাষ্ট্ৰিটো যিমান হিট হৈ গৈছে। কিন্তু এটা কথা ৰেপ ইণ্ডাষ্ট্ৰিটো হিট হৈ গৈছে, কিন্তু কেছটো কি হৈছে পইচাটো ইনকম কৰিব পৰা নাই, গম পাইছেনে? সেইবাবে ভিডিঅ'বিলাক ৰেগুলাৰ নাহে। পইচাৰ কথাও আছে, আৰ্থিক মানে কি আৰু আপোনালোকৰ যিটো পইচাৰ কথা আছে, মানি প্ৰব্লেমৰ কথা আছে, কিছুমান মানি বহুত যায় এটা ভিডিঅ' চং শ্বুট কৰোঁতে। যিহেতু আপোনালোকৰ নাই কমে আপোনালোকৰ 3 লাখ 4 লাখ বা 1 মিলিয়নলৈকে ভিডিঅ' কৰিলে মানে ভিউজ আহিলে আপোনাৰ 10 লাখ 10,000 টকা 10,000 টকা পায়।
10,000 টকা কাৰণে এটা ভিডিঅ' শ্বুট কৰোঁতে বা 10,000 ভিউজ মাৰিবই লাগিব, 1 মিলিয়ন ভিউজ মাৰিলেহে 10,000 টকা হ'ব। চ' 3 লাখ 4 লাখ ভিউজ মাৰিলে আপোনাৰ 3,000 4,000 টকা পায়। চ' সেইবাবে 3,000 4,000 এটা লিৰিক্স লিখিব লাগিব, তাৰ বাহিৰেও আপোনালোকৰ কম্প'জ কৰিব লাগিব, কিমান টকা খৰচ হৈ যায় এটা ৰেপাৰ, বুজিছেনে? তাত যদি এডভাৰটাইজ এড নকৰে তেতিয়াহ'লে আপোনালোকৰ সিহঁতি মানে কি মূল প্ৰফিটটো উঠাব নোৱাৰে এটা চং মানে। পপুলাৰিটিটো পায়, নিজৰ পপুলাৰিটিটো পায়, তাৰ বাহিৰে চেলিব্ৰিটি সেইটো পায়, তাৰ বাহিৰে একো আপোনালোকৰ ইনকমটো নহয়, যিহেতু চেনেল ইউটিউব চেনেল বা কিবা দিলে ব্ৰেণ্ড প্ৰমোশ্যন নকৰিলে, গম পাইছেনে? প্ৰথম কথাটো হ'ল মানে কি পইচাটো নাপায়, সেইটো কাৰণে মানে এতিয়া বৰ্তমান চংছবিলাক আহা বন্ধ হৈ গৈছে, যিহেতু পইচাটো কমকৈ অহা হৈছে, পইচাটো কমকৈ পায়, যিহেতু ক'ৰবাত ষ্টেজ প্ৰগ্ৰাম তেনেকুৱা মাতিলে পইচাটো বেছিকৈ পায়, বা ব্ৰেণ্ড প্ৰমোশ্যন যেনেকুৱা আপোনালোকৰ কিছুমান গানত চাব আপোনালোকৰ ব'ট বা এনেকুৱা ইয়েৰফোনবিলাক দেখুৱাই মানে পূৰা কেপচাৰ কৰি দিয়ে ভিডিঅ'সহ, সেইটো এটা ব্ৰেণ্ড প্ৰমোশ্যন বুলি কয়। ব্ৰেণ্ড প্ৰমোশ্যন যদি কৰে তেতিয়া এটা ভিডিঅ' বনালে বহুত প্ৰফিট পায়, বুজিছে নহয়? চ' ইমানখিনিয়ে কথা মানে কি আপোনালোকক বুজাই দিলোঁ অলপ কথা আপোনালোকে ৰেপ ইণ্ডাষ্ট্ৰীৰ বিষয়ে, আৰু ৰেপ ইণ্ডাষ্ট্ৰী আৰু ৰেপৰ বাবে ৰেপৰ চংবিলাক কোনে কোনে ভাল পায় মোক কমেণ্টত জনাব, আৰু কোনে এনেকুৱা আগ্ৰহী যদি এনেকুৱা কথা টপিকৰ ওপৰত আগ্ৰহী আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাৰ ওপৰত নেক্সট ভিডিঅ' বনাবলৈ জনাব। আৰু ৰাজবীৰ আহমেদে যিটো কাম কৰি আছে এইটো বহুত ওপৰ হাই লেভেলৰ কাম কৰিছে, বেলেগ কোনো ছিংগাৰে অসমত পাত্তা নাপায়, আৰু আছামিজ ছিংগাৰ হ'লে হেৰি হ'লে ভিডিঅ'গ্ৰাফীৰ লগত। তো গাইজ ভিডিঅ'টো ইমানখিনিয়ে কেনেকুৱা লাগিল জনাব, ৰাজবীৰৰ ফেন কিমান আছে আজি কমেণ্ট বক্সত চাম, ধন্যবাদ।